সুপ্ৰভাত বন্ধুসকল। ৰাতিপুৱা নিৰ্জনজলীয়া পৰিৱেশ, চৰাই-চিৰিকটিৰ মাত আৰু একাপ চাহ লগত বিস্কুট, ইমান যে ভাল লাগে নহয়। ঘৰটো সাৰিও আছোঁ। ইফালে পানী এবাল্টিঙত লাইজল অকণমানো দি থৈ দিছোঁ। এতিয়া ঘৰটো মুচিম। ঘৰটো যে পৰিপাটিকৈ থৈ ইমানেই ভাল লাগে নহয়। ৰাতিপুৱা সময়ত ইটোৰ পাছত সিটো কাম ওলায়ে থাকে। আপোনালোকৰ তেনেকুৱা হয়নে বাৰু? ৰাতিপুৱা ব্ৰেকফাষ্টত আজি এগ ফ্ৰাইড ৰাইচ বনাম বুলি ভাবিলোঁ। ৰিফাইন তেলত অকণমান পিঁয়াজ দি নিমখ, হালধি, ডিম এটাও দি দিলোঁ। এতিয়া অকণমান সময় ভাজিব লাগিব, যেতিয়ালৈকে ডিমটো ভুজিয়া নবনে। ডিমৰ ভুজিয়াও বনোৱা হৈ গ'ল। এতিয়া ভাত অকণমানো দি দিলোঁ, লগতে ক'লা জালুকৰ গুড়ি, মেগী মছলা, টমেটো চচো দি দিলোঁ, চিলি চচো দি দিলোঁ। আপোনালোকে অলপ সৰহকৈও দিব পাৰে যদি আপোনালোকে জ্বলাটো খাই ভাল পায়। অলপ সময় লৰাব লাগিব। এগ ফ্ৰাইড ৰাইচো হৈ গ'ল। হাজবেণ্ডৰ টিফিনো পেকিং কৰিলোঁ। তেখেতে ভাতো খাই যাব। ঘৰৰ পৰা ওলাই গৈ টাব কেইটামানো ল'লোঁ। ফুল ৰুই যে ইমান ভাল লাগে নহয়, সেইকাৰণে টাব কেইটামান লৈ ল'লোঁ। অকণমান ৰ'দৰ ৰেঙনি দেখি পেলাই আচাৰো ৰ'দালোঁ। ৰাতি জুই ফুৱাবলৈ খৰি কেইডালমানো আছে। কুকাৰত মচুৰ দাইল অকণমানো দি দিলোঁ দাইলৰ কাৰণে। এয়া উতলোতে যে ইমান ধুনীয়া ৰং ওলাইছে নহয়। শেষত কেঁচা ধনিয়া দি দিলোঁ। এতিয়া ৰঙালাও ভাজি অকণমানো বনাম বুলি ভাবিলোঁ। ৰঙালাও ভাজিও হৈ গ'ল। চাউলো ধুই কুকাৰত ভাতকেইটাও উঠাই দিছোঁ আন্দাজমতে পানী দি। এয়া ভাত, ৰঙালাও আলু জলকীয়া দি ভাজি, নেমু একটুকুৰ, ডিম বইল আৰু এয়া মচুৰ দাইল। মচুৰ দাইলত ধনিয়া আৰু বিলাহী দি দিছোঁ। আপোনালোকে দুপৰীয়া আহাৰত কি খাই ভাল পায় কমেণ্টত জনাবচোন। আমাৰ প্ৰায়ে ভাতেই চলে। এতিয়া ভাত পানী খাই বাচন কেইটামানো ধুই আছোঁ আৰু লগতে আজৰিও কৰি আছোঁ। মোৰ বাচন ধোৱাও হৈ গ'ল। পৰিষ্কাৰ পৰিচ্ছন্নকৈ যে পাকঘৰটো ৰাখি ইমান ভাল লাগে নহয়। বজাৰৰ পৰা ফ্ৰুট কেক এটাও লৈ আনিলোঁ। মছলা চাহ বনাই আছোঁ, ঘৰৰ ষ্টাইলতে বনাইছোঁ। ইলাচি, দালচেনি, লং, তেজপাত, আদা দি দিছোঁ। এতিয়া চাহ উতলি আছে। চাহ কোনে কেনেকৈ খাই ভাল পায় কমেণ্টত জনাবচোন। কালি যে চাহ খাই ইমান ভাল লাগে আৰু লগত যদি পকৰি হয়, নহ'লে গৰম পিঁয়াজি হয়, কথাই নাই। এভৰিডে গাখীৰ অকণমান লৈ লৈছোঁ। এয়া চাহকাপৰ শব্দই ভাল লাগিছে। এয়া মছলা চাহও ৰেডি হৈ গ'ল। আবেলি খাবলৈ কাৰণে মছলা চাহ আৰু কেকো লৈ ল'লোঁ। আবেলি চাহ খাই পায়সো বনাই ল'লোঁ। সময়ত যে পায়স খাই খুব ভাল লাগে। ৰাতি আহাৰত আজি পনীৰ খাম বুলিয়ে ভাবিলোঁ। আলু আৰু পিঁয়াজো বইল কৰি লৈছোঁ। ইফালে পনীৰো টুকুৰ টুকুৰকৈ কাটি ল'লোঁ। বইল আলুৰ বাকলিকেইটাও গুচাই ল'লোঁ। ইফালে লগতে পিঁয়াজো লৈ লৈছোঁ। ৰিফাইন তেলত পনীৰখিনি অকণমান নিমখ দি ভাজিব লাগিব। পনীৰ বনাওঁতে মই জিৰা পাউডাৰ আৰু ধনিয়া দিছিলোঁ। পনীৰৰ লগত খাবলৈ ৰুটি এখন এখনকৈ বনাই আছোঁ। ৰুটিৰ লগত খাবলৈ কাৰণে যে পনীৰ চব্জি নাইবা মাংস খায়ো খুব ভাল লাগে। আপোনালোকে পৰঠা নাইবা লুচিৰ লগতো খাব পাৰে।
ৰুটি বনাইছোঁ যদিও অকণমান ৰিফাইন সানি দিছোঁ আৰু। আপোনালোকে ৰাতিৰ আহাৰত ভাত খাই বেছি ভাল পায় নে ৰুটি খাবলৈ মন কৰে? আৰু যদি ৰুটি নাইবা ভাত নাখায়, আপোনালোকে ৰাতিৰ আহাৰত কি খায় কমেণ্টত জনাবচোন। আমাৰ যে ৰাতিৰ আহাৰত প্ৰায় ৰাতি ৰুটি খোৱাই হয়। শীতকালি ৰাতিপুৱাৰ পৰা যে কেনেকৈ ৰাতি হয় ধৰিবই নোৱাৰি। সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় নহয়, গমেই নাপাওঁ। এতিয়া মোৰ ৰুটি বনোৱাও হৈ গ'ল। এতিয়া পনীৰৰ লগত ৰুটি খাম। পনীৰৰ লগত খাবলৈ কাৰণে ৰুটিও এনেকৈ অকণমান ছিঙি ল'লোঁ। চাওকচোন পনীৰটো কিমান ছফ্ট হৈছে। আজি আজৰি সময়ত চৰাই বা হাতাই বনালোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাবচোন। এনেই সাধাৰণকৈ বনাইছোঁ আৰু। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি।